নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এডুকেশ্যন ফৰ অললৈ। বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ ডক্টৰ বাণীকান্ত কাকতি যি বঁটা ছাত্ৰীসকলে লাভ কৰিব, উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম স্থান লাভ কৰা ছাত্ৰীসকলে, প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰীসকলে লাভ কৰিব, তেওঁলোকৰ বাবে আজি মোৰ ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। গতিকে ছাত্ৰীসকলক যিসকলে এই বঁটা গ্ৰহণ কৰিবৰ কাৰণে সুবিধা লাভ কৰিছে তেখেতলোকৰ মেধাৰ দ্বাৰা, তেখেতলোকক আন্তৰিক অভিনন্দন জনাইছোঁ মোৰ চেনেলৰ তৰফৰ পৰা। গতিকে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠান শুভাৰম্ভ কৰিবলৈ লৈছে। প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত 2020 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ 22,245 গৰাকী ছাত্ৰীলৈ প্ৰদান কৰা হ'ব এই বঁটা। 20 ডিচেম্বৰ তাৰিখে অৰ্থাৎ কালিলৈ দিনৰ 11 বজাত আমিনগাঁৱৰ নুমলী জলাহ পেৰেড গ্ৰাউণ্ডত আয়োজিত বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়। লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব শিক্ষা স্বাস্থ্য বিভাগৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে ইয়াৰ লগতে আৰু এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ যে এই শুভাৰম্ভ অনুষ্ঠানৰ বাহিৰে যিসকল ছাত্ৰী বাকী ৰৈ যাব তেওঁলোকক অসমৰ অন্যান্য যিসমূহ জিলা আছে এই জিলাসমূহত 2 আৰু 3 জানুৱাৰী অৰ্থাৎ 2021 চনৰ 2 আৰু 3 জানুৱাৰী তাৰিখে জিলাভিত্তিক স্কুটিসমূহ বিতৰণ কৰা হ'ব। ইয়াৰ লগতে সমগ্ৰ অসমৰ মেধাৱী ছাত্ৰীসকললৈ পুনৰবাৰ আমাৰ চেনেলৰ তৰফৰ পৰা উষ্ম অভিনন্দন জ্ঞাপন কৰিছোঁ। অসম চৰকাৰ উচ্চ শিক্ষা বিভাগ ছাত্ৰীসকলৰ জ্ঞান অন্বেষণৰ যাত্ৰা সুগম কৰি তোলাৰ আমি সপোন দেখিছিলোঁ। এই সপোনে আমাক সংকল্প ল'বলৈ প্ৰেৰণা দিছিল। সংকল্পৰ পৰা সিদ্ধিলৈ এই জোনাকী যাত্ৰা বাস্তৱায়িত কৰি 22,245 গৰাকী ছাত্ৰীলৈ ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান শুভাৰম্ভ অনুষ্ঠান। প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত 2019 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ যি ছাত্ৰীসকল, এই ছাত্ৰীসকলৰ মুঠ সংখ্যা আছিল 22,245 গৰাকী। এই ছাত্ৰীসকলৰ মাজত বিতৰণ কৰা হ'ব 22,034খন পেট্ৰল চালিত স্কুটাৰ আৰু 211খন বিদ্যুৎ চালিত স্কুটাৰ। আৰু এই আঁচনিখন বা খৰচ হৈছে 144,30 লাখ টকা। গতিকে ছাত্ৰ ছাত্ৰীসকলক আন্তৰিক অভিনন্দন জনোৱাৰ লগতে বাকী যিসকল ছাত্ৰ ছাত্ৰী ৰৈ যাব শুভাৰম্ভ অনুষ্ঠানত সকলোকে বিতৰণ কৰিব পৰা নহ'ব। বাকী অসমৰ অন্যান্য জিলাসমূহৰ যিসমূহ ছাত্ৰ ছাত্ৰী ৰৈ যাব তেওঁলোকৰ বাবে বঁটাসমূহ প্ৰদান কৰা হ'ব 2 আৰু 3 জানুৱাৰী তাৰিখে জিলাভিত্তিক এই স্কুটাৰসমূহ প্ৰদান কৰা হ'ব। এই ক্ষেত্ৰত পোনে পোনে মই আমাৰ যিটো গভৰ্ণমেণ্ট অফ আছামৰ হায়াৰ এডুকেশ্যনৰ যিটো অফিচিয়েল ৱেবছাইটত মই লৈ গৈছোঁ তেখেতলোকক। আপোনালোকে এনেকৈ চাব পাৰিব লিষ্ট ছাত্ৰ ছাত্ৰীসকলৰ নাম যি তালিকা আছে, জিলাভিত্তিক যি তালিকা আছে, এই তালিকাৰ বৰপেটা প্ৰতিখন জিলাৰ যি জিলাভিত্তিক তালিকা আছে এই তালিকাসমূহ চাব পাৰিব আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ। ইয়াত মই এনে দেখাইছোঁ আপোনালোকে এখন প্ৰতিখন জিলাৰ ছাত্ৰীসকলৰ নামৰ PDF ইয়াত অন্তৰ্ভুক্ত হৈ আছে। মই প্ৰথমে শিৱসাগৰ জিলাৰ PDFটো আপোনালোকক এনে দেখাই লৈছোঁ এবাৰ। প্ৰত্যেকে নিজৰ নিজৰ জিলাৰ PDFসমূহ চাব পাৰিব। শিৱসাগৰ জিলাৰ ইয়াত ক্লিক কৰিব, ইয়াত ডাউনলোড কৰিব। ডাউনলোড অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এইটো ডাউনলোড হৈ যাব আৰু প্ৰত্যেকৰে নাম হ'ব ইয়াত, ফোন নাম্বাৰসমূহ নাম হ'ব আপোনালোকে দেখিবলৈ পাব। ইয়াত তেখেতলোকৰ অফিচিয়েল ছাইটত দি থোৱা আছে। প্ৰত্যেকৰে নাম, ফোন নাম্বাৰ ইয়াত উল্লেখ হৈ আছে। শিৱসাগৰ জিলাৰ কিমানগৰাকী ছাত্ৰীয়ে এই আঁচনিৰ অধীনত স্কুটিসমূহ লাভ কৰিবলৈ সক্ষম হৈছে তেখেতলোকৰ নাম ইয়াত অন্তৰ্ভুক্ত হৈ আছে। প্ৰত্যেকেই তেখেতলোকৰ নামসমূহ চাব পাৰিব। অকল শিৱসাগৰ জিলা বুলি নহয়, মই মাত্ৰ আপোনালোকক উদাহৰণ হিচাপে শিৱসাগৰ জিলাখনৰ নাম লৈছোঁ।
আপোনালোকে প্ৰত্যেকেই নিজৰ নিজৰ জিলাৰ PDF-টো ডাউনলোড কৰি নিজৰ নাম চাব পাৰিব। কাৰ লগত যোগাযোগ কৰিব লাগিব এই ক্ষেত্ৰত আপোনালোকে এই গোটেই তথ্যখিনি আপোনালোকে লাভ কৰিব পাৰিব। শিৱসাগৰ জিলাৰ মুঠ কিমানগৰাকী ছাত্ৰীয়ে লাভ কৰিছে এই সকলো তথ্য ইয়াত সন্নিৱিষ্ট হৈ আছে। আৰু ক'ত কেনেধৰণে যোগাযোগ কৰিব লাগিব, কাৰ লগত যোগাযোগ কৰিব লাগিব, এইফালে তেখেতলোকৰ ফোন নম্বৰ ইয়াত উল্লেখ আছে। ভূঞা অটোমোবাইলছ শিৱসাগৰৰ ছাত্ৰীসকলে ভূঞা অটোমোবাইলছৰ লগত যোগাযোগ কৰিব লাগিব। আৰু ভূঞা অটোমোবাইলছৰ ফোন নম্বৰ ইয়াত আপোনালোকৰ বাবে উল্লেখ হৈ আছে। গতিকে মুঠ কিমানগৰাকী ছাত্ৰী আছে আমি এবাৰ চাই দিছোঁ। 949গৰাকী ছাত্ৰী আছে। শিৱসাগৰ জিলাৰ 949গৰাকী ছাত্ৰীয়ে এই আঁচনিৰ অধীনত বা এই বঁটাৰ অধীনত তেখেতলোকে স্কুটি লাভ কৰিবলৈ সক্ষম হৈছে। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানেই আছিল।